আজি গহপুৰৰ মিটআপটো আছিলে সো ৰাজাদা আহিম বুলি আমাক এটা বহুত ডাঙৰ বেঙেনা দিলে কিন্তু ৰাজাদা নাহিলে এতিয়া ফোন কৰিছে কি মানে Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't. Next level. Hello friends. Hello, namaskar and welcome back to my YouTube channel. To আজি আমি আহিছো গহপুৰ বৰপুখুৰী টু ইয়াতে এটা ইউটিউবৰ মিটআপ আছে সো মিটআপটো কাৰণে আহিলো সো আজি মোৰ লগত আছে পাৰ্থজিৎ শৰ্মা আৰু আছে এফালে দেৱাশিষ ভিডিঅ চাব সকলোৱে ডেসক্ৰিপচনত লিংক থাকিব বিছনাথ চাৰিআলিৰ পৰা আহিছে সো ইমান দূৰ কিহৰ কাৰণে আহিছে গম পাইছে তো এটো মিটআপৰ কাৰণে আছে মিষ্টাৰ ৰাজা আহিব আৰু কচুগুটি পেংষ্টাৰ আহি আছে সো ভিডিঅটো চোৱা আৰু আছে আমাৰ নব সাবস্ক্ৰাইব কৰিবা দেই বহুত কষ্ট ভিডিঅ বনাই আছে গাঁও ৰোডত সাবস্ক্ৰাইব কৰি দিবা দাদা চেনেল এজন টেকনিক্যাল নব আৰু এফালে আছে তোমাৰ নামটো অনুৰাগ উজা চেনেলৰ নাম অনুৰাগ ভিডিঅ'স টু চেনেলৰ সাবস্ক্ৰাইব কৰিবা ডেসক্ৰিপচনত লিংক থাকিব আৰু আমাৰ লগত আছে টেকনিক্যাল অভিষেক সো বহুত সৰু সুৰা টেকনিক্যাল ভিডিঅ বনাই জানিব লগা বুজিব লাগে শিকিব লগা সো ভিডিঅটো চোৱা আৰু এনজয় কৰা লাইক এটা কৰি দিবা আৰু লাইক এটা কৰি দিবা নিজৰ বুলি সাবস্ক্ৰাইব কৰিবা দেৱাশিষ ভিডিঅ আপোনালোক আমি সব নিজৰে হয় গহপুৰৰ মিটআপটো আছিলে সো ৰাজাদা আহিম বুলি আমাক এটা বহুত ডাঙৰ বেঙেনা দিলে কিন্তু ৰাজাদা নাহিলে এতিয়া ফোন কৰিছে কি মানে ইমান মিছা কথা কয় সবতকৈ আগতে মই আহিছো আজি মিছা কথা কিডাল হ'ব গতিকে আহিলোঁ আপোনালোকে প্লিজ সকলোকে ধন্যবাদ প্ৰথমতে কাৰণ ইহঁতে ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিছে আৰু মিষ্টাৰ সুমন মিষ্টাৰ ৰাজা গম পাইছেনে কিবা এটা মিল আছে মিষ্টাৰ সুমন মিষ্টাৰ ৰাজা গম পাইছেনে কিবা এটা মিল আছে দুইজন প্ৰখ্যাত ৰোষ্টাৰ এজনে বিখ্যাত ৰোষ্টাৰ গতিকে এজন আমাৰ নিৰপেক্ষ গহপুৰৰ এজন অনাৰ আৰু আজি দি আছো লাইভত চাবলৈ পাব মিষ্টাৰ ৰাজা আজি ৰহস্য ফাদিল কৰি দেখা পাব আজি মিষ্টাৰ ৰাজা আৰু মিষ্টাৰ সুমন একেলগে থেংক ইউ সো গাইজ আজি আমাৰ মাজত আহি মিষ্টাৰ ৰাজা উপস্থিত হৈছে মিষ্টাৰ ৰাজা দা যদি কোনোবা ভিউৱাৰ্ছে চেনেলটো চাই আছে তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰক আৰু মিষ্টাৰ ৰাজা দাই কিবা এটা কৰিব এটা কথাই কওঁ বহুত বেছি ভাল লাগিছে বহুত বেছি ভাল লাগিছে আচলতে মই ইমান দিনে আপোনালোকক দি থকা জীৱনৰ যিসমূহ আনন্দ সেই আনন্দসমূহ আজিলৈকে একগোট কৰি মই পাইছোঁ তাৰ কাৰণে আচলতে মই আজি নথৈ আনন্দিত আৰু ইমান আনন্দ বুজাব নোৱাৰোঁ তাৰ কাৰণে প্লিজ আপোনালোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু মই যামগে আৰু থেংক ইউ আজি মিষ্টাৰ সুমন আৰু মিষ্টাৰ ৰাজা একদম একেলগে মিষ্টাৰ সুমন আকৌ কৈ দিন কথাটো নকওঁ আৰু এইফালে ৰোডত ব্লক কৰি আছো চ' ছাবস্ক্ৰাইব কৰিম গহপুৰত কোনো মানুহে নাহিলে মিটআপ এটা পাতিছিলে হেল্ল' ফ্ৰেণ্ডছ মই আজি আপোনালোকৰ গহপুৰত উপস্থিত আছিলোঁ গহপুৰত কোনো মানুহে নাহিলে মিটআপ এটা পাতিছিলে ত' দেখুওৱা হওক কিমান মানুহ আহিলে আমাৰ লগত আজি উপস্থিত আছে হয়তো চবে চিনি পাইছে কচুগুটি পেংষ্টাৰ চ' প্ৰকাশ দাৰ পৰা কিবা এটা জানিব বিচাৰিম নমস্কাৰ মই গহপুৰলৈ আহিলোঁ এইখন গহপুৰ বুলি নকয় মই ধেমালি কৰি আছিলোঁ জানো বাৰু যিয়ে নহওক ভাল লাগিল ভাইটিকেইটাক লগ পালোঁ মিটআপ আছিলে আমাৰ কষ্ট কৰি আছে তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো যদি আপোনালোকে চোৱা নাই সেইটো চাওক কচুগুটি পেংষ্টাৰ বুলি আছে মই ডেছক্ৰিপশ্যনত লিংক দি দিম হয়তো বহুতে চিনি পায় যিখিনিয়ে নাপায় সেইখিনিয়ে চাব আৰু মৰমবিলাক চবকে বিলাই মেলি দিব আৰু হাঁহিটো এতিয়া নিদিওঁ আমাৰ লগত আছে ধেমালি পেংষ্টাৰ হাই মই ভাইটিক লগ পালোঁ খুবেই ভাল লাগিছে গহপুৰ আহিলোঁ লখিমপুৰৰ পৰা আৰু তেওঁৰ চেনেলটো মই চাইছোঁ আৰু মই ছাবস্ক্ৰাইবো কৰি থোৱা আছে ভাইটিয়ে ভাল কাম কৰি আছে আৰু আপোনালোকে যদি ভিডিঅ'টো চাইছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটামটো দবাই দিব আৰু ভিডিঅ'বোৰ প্ৰতিটো ভিডিঅ'ই ভাইটিৰ লাইক কৰিব তেওঁ ভাল ভিডিঅ' বনাই আছে আৰু সদায় সকলোকে ছাপোৰ্ট কৰি যাব তাকে আশা ৰাখিছোঁ
আৰু কি ধেমালি পেংষ্টাৰ ছাবস্ক্ৰাইব কৰিব মই আৰু ডেছক্ৰিপশ্যনত লিংক মোৰ দিম। চেনেল এটা আছে ধেমালি প্ৰেং বুলি, যদি চোৱা নাই চাব আৰু চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। A few moments later. ক্লিপটো দিবি হা। মইতো একে ঘৰতে ক'লো যে ঘৰৰ ওচৰৰ ল'ৰা ছাপোৰ্ট কৰিম আৰু প্ৰায়বিলাক জেগাত এনেকৈ বিচাৰি আছোঁ আৰু ইহঁতে মেইন কথা দিব পাৰিছে নাই পৰা সেইটো মেইন কথা নহয়, ইহঁতক আমি মৰম দিব পাৰিছোঁ নাই, ইহঁতে আমাক মৰম কৰি দিব পাৰিছে নাই, সেইটো মেইন কথা। গতিকে ইয়াত আহি আচলতে মই যিখিনি মৰম পাইছোঁ সেইখিনি মৰমৰ সমান আৰু বেলেগ একো হ'ব নোৱাৰে। ই যদি মোক এতিয়া কয় যে পানীখিনি মাজত বহিব লাগে মই তাতো বহি থাকিম, কিন্তু আমি বহিব নিদিওঁ, বাচিলোঁ পাই। আপোনালোকে সেইটো প্ৰব্লেম অকলে চাই চিনি ল'ব আৰু লগ কৰা ৰাজা আহিছে আমাৰ বিখ্যাত ইউটিউবাৰ তাৰপিছত বিশ্বনাথ পেংষ্টাৰ আহিছে আৰু কোন কোন আহিছে নামকেইটা কৈ দিলে ভাল পাম ধেমালি পেং চবৰে লগত চিনাকি এবাৰ এবাৰকে কৈ দিব মই তাকে চবৰে লগত চিনাকি হওঁ এবাৰ নে কি কোৱা? বাকী আৰে এইটো কি বুলি কয় গহপুৰৰ খিনি বাদ দিছো বাৰু, গহপুৰৰ গহপুৰৰ ৰাখিনি মই বেয়া পাওঁ। আৰু এটা কথা আৰু কেইজনমান অলপ অহা দেৰি হৈ আছে মানে গাড়ী উঠি আছে বোলে আমাৰ এই কচুলে কি এটা আহি আছে বোলে, কচু আহিছে তাকে কচু দেৰি কৰিছে অকণমান বাৰু। গহপুৰৰ আঁতৰ পৰা কোন আহিছা? বিশ্বনাথ পেংষ্টাৰ আহিছে আঁতৰ পৰা আজ নগলে আহা ওলাই আহা অকণমান ৰ'দলৈ আহা না। মই ৰ'দত ইমান দিনৰ কষ্ট কৰি আছো, তোমালোকে ৰ'দত থাকিব ন কথা হ'ব। ৰ'দলৈ আহা চাহত বিশ্বনাথ পেংষ্টাৰ আৰু দেৱাশিষ ভিডিঅ' এজন ৰোষ্টাৰ, তেখেতে সমূহ অসমবাসীৰ লগতে বিভিন্ন স্থানৰ লোকসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকৰ সকলোৰে পৰিচিত মিষ্টাৰ ৰাজা, তেখেতক প্ৰথমে নাই। চ' আমি প্ৰথমবাৰৰ কাৰণে গহপুৰত এখন মিটআপ পাতিলোঁ। আমাৰ ৰাজাদা প্ৰকাশ দাক মাতিলোঁ, মতাৰ উপৰিও আমাৰ ধেমালি পেংষ্টাৰ আছে, তেওঁলোকক মাতি আমি সকলো লগ হৈ এখন একেলগে একতা বজাই ইউটিউব জগতখনত যোৱাৰ কথা ভাবিছোঁ। পেংষ্টাৰ মিষ্টাৰ সুমন, আছামিজ খান, BT ড্ৰিমছ, পলাশ বৰা, তেওঁলোক আৰু কোনোবা আছে পাৰ্থজিৎ শৰ্মা, তেওঁলোক জড়িত আছে। তাতে কি হয় আমাৰ এক্সপিৰিয়েঞ্চটো বহুত কম হয়, মানে ভবা নাছিলোঁ ইমানখিনি মানুহ ইয়াত গোট খাব, কিন্তু সঁচাকৈ যেতিয়া মই ৰাজাৰ লগত এটা প্ৰেংক কৰিছিলোঁ, আপোনালোকে চালে দেখিব, লখিমপুৰতে গৈছিলোঁ মেইন টাউনত। আপোনাৰ তেতিয়া কি হৈছিলে যে এজন বৃদ্ধ নহয় একচুৱেলি অলপ ডেকাই, তেখেতৰ লগত প্ৰেংক কৰিছিলোঁ আৰু তেতিয়া বহুত মানুহ গোট খাই গৈছিলে, কিছুমান নহ'বলগীয়া কথাও হৈ গৈছিলে। সেই তেতিয়াই মই এটা কথা ভাবিছোঁ যে জীৱনত আৰু তেনেকুৱা প্ৰেংক কেতিয়াও নকৰোঁ, সদায় মানুহক হহুৱাবলৈ চেষ্টা কৰি আহিছোঁ আৰু নিজেই লগতে আৰু হাঁহি আছোঁ। A few moments later. চুলি পকাই দিম এই বস্তুটো ভিডিঅ'ত নহয়, তাকো লাইভ হৈ আছেতো। চ' আমি ৰাজাদাৰ পৰা জানিব বিচাৰিম মহিম বৰুৱা, যিজনক প্ৰায় ৰোষ্ট কৰিয়ে থাকে, তেওঁৰ বিষয়ে অকণ ৰাজাদাৰ পৰা জানিব বিচাৰিম। মহিম বৰুৱা, মই মাতো টিকটক ককা আৰু সকলোৱে মাতে টিকটক খুৰা। এতিয়া বৰ্তমান তেখেতৰ বিষয়ে বহুতে ভাবে যে তেখেতক মই ৰোষ্ট কৰোঁ, মানে তেখেতৰ লগত মোৰ ব্যক্তিগত হিচাপে বেয়া, কিন্তু এইটো মিছা কথা। মই তেখেতলোক বুলিয়ে নহয়, আচলতে মই যাকে ৰোষ্ট কৰিছোঁ আজিলৈকে, যাৰ লগতে মই আচলতে ৰোষ্টিং কৰি আছোঁ, তেওঁলোকৰ লগত মই ব্যক্তিগত হিচাপে অলপো বেয়া নহয়, মাত্ৰ ৰোষ্টিং কৰোঁ এটা কাৰণে, ধেমালিৰ চলেৰে ধেমালি কৰোঁ, আৰু তাৰমানে আপোনালোকে সেইটো বেয়া বুলি কেতিয়াও ভাবি নল'ব। ৰোষ্টিঙৰ যোগেদি মানে মানুহক আনন্দ দিওঁ। গতিকে অলৰেডি মই তেওঁলোকক লগ কৰি আহিছোঁ, ককাকো লগ কৰি আহিছোঁ, ককা গতিকে আপোনালোকে চাব, টিকটকো চাব, ইউটিউবো চাব, সকলো খালি সমানে চাব, অকল টিকটক চাই ইউটিউবটো পাহৰি নাযাব, ঠিক আছে? ধন্যবাদ। ককাক লগ পাই যথেষ্ট ভাল লাগিলে, মানুহজন বহুত বেছি ফূৰ্তি কৰে আচলতে। মোৰ লগতে তেখেতে একেলগে এটা টিকটক বনালে, ত' বহুত বেছি ভাল লাগিলে, ত' ভাল লাগিলে আৰু কেঁচুৱাটো জানিব পৰা মানে তেখেতৰ ভতিজাক বুলি কৈছিলে মোক, সেইটো বিষয়ে মই বিশেষকৈ একো নকওঁ এতিয়া বৰ্তমান, চাব আৰু। এইবোৰ দেখি দেখি আচলতে মই বেছিদিন নাথাকিম আৰু মই যামগে আৰু। আৰু মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আচলতে মই কেনেকৈ এবাৰ কৈ দিছোঁ, যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো চোৱা নাই তেনেহ'লে নিশ্চয় এনেকৈ শুনিব। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'তে, আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা। আৰু সদৌ শেষত মই এটা কওঁ, ত'
তো গাইজ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলো মিষ্টাৰ ৰাজাই আচলতে তেখেতৰ ৰষ্টিঙৰ জৰিয়তে তেওঁ সকলোলৈকে এটা ভাল মেছেজ পঠায়, তাৰ লগে লগে তেওঁ হাঁহিৰ খোৰাক যোগায়। কিন্তু মিষ্টাৰ ৰাজাৰ জীৱনত কিবা দুখ আছে নেকি বাৰু? দুখ আৰু সুখ এই দুটা বস্তু যদিহে মানুহৰ জীৱনত নাথাকে তেনেহ'লে জীৱনটো ইমান আচলতে মধুৰ কেতিয়াও নহ'লে হয়। গতিকে দুখ নিশ্চয় আছে, সুখো বহুত আছে, কিন্তু দুখতকৈ সুখৰ পৰিমাণটো বৰ্তমান অকণমান বেছি হৈ গৈছে। আমি অথনি অলপ আগতে আমি এটা ডাইলগ শুনিছিলোঁ যে শিখৰ খাই খাই, হয় হয় সেই ডাইলগটো আমি শুনিব বিচাৰোঁ। যেতিয়া আমাৰ মানে ভাৰতবৰ্ষত এটা বস্তু বহুত বেছি ভাইৰেল হৈ গৈছিলে, জেচিবি যেতিয়া ভাইৰেল হৈছিলে তেতিয়া আচলতে মই এটা সৰুকৈ মোৰ এটা ৰাইমছ টাইপত কিবা এটা বনাইছিলোঁ, তো তাৰে মই এষাৰি আপোনালোকক গাই শুনাব বিচাৰিছোঁ। শিখৰ খাওঁতে খাওঁতে মোৰ দাঁতৰ গৈছে ক্ষয়, শিখৰ খাওঁতে খাওঁতে মোৰ দাঁতৰ গৈছে ক্ষয়, যিহে দিনকাল চলি আছে জেচিবিও ভাইৰেল। হাত চাপৰি আমি কামনা কৰিছোঁ, সকলোৱে এটা হাত চাপৰি দি ৰাজাক উৎসাহিত কৰিব লাগে। ধন্যবাদ জনাইছোঁ। শ্বহীদ নগৰীয়া কাষাৰ অনুষ্ঠান মই অনুষ্ঠিত কৰোঁ। বাগিচা মানে ফুলনি, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা। সকলোকে লগ পাই ভাল লাগিলে, বহুত বেছি ধন্যবাদ সকলোকে। আজি আহিলো ইমান দূৰৰ পৰা, আচলতে আপোনালোকৰ মৰম চেনেহ বিচাৰি আহিলো। প্ৰকাশ আহিলে, বয় আহিলো, আমাৰ ধেমালি আহিলে, ক'ত আছে জানি লুকাই আছে ক'ৰবাত বহি আছে। থেংক ইউ সকলোকে, বহুত বেছি মৰম ভাল লাগিলে। আশা কৰো এনেকুৱা মৰম আপোনালোকৰ পৰা সদায় পাই থাকিম। মই পিছতো যাতে পাই থাকো দেই, মানে তেতিয়াহে মোৰ মৰমবিলাক পাম আৰু প্ৰকাশ দালে এজনী গাৰ্লফ্ৰেণ্ড এতিয়া নহয় মোৰ আৰু অলপ কাম বাকী আছে, সেইখিনি হৈ লওক নিশ্চয় প্ৰকাশলে গাৰ্লফ্ৰেণ্ড লাগিলে মই কি ল'ৰা নহয় প্ৰকাশলে গাৰ্লফ্ৰেণ্ড লাগিলে মই কি ল'ৰা নহয় ভিৰৰ মাজত তথাপি কৈছো ভাই লোকৰ চেনেল মাৰিবলৈ চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু মিটআপটো ভালে ভালে হৈ গ'ল। তো যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টাটো বজাই দিব। তো ৰাজা ঘণ্টাটো বজাব, ছাবস্ক্ৰাইব কৰিব, সকলোখিনি কৰিব, সকলোখিনি কৰি শেষত একেবাৰে মোৰ চেনেলটো পাই যদি অকণমান মিষ্টাৰ ৰাজা চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই দিম লাষ্টত। থেংক ইউ। I'm done trying to make y'all comfortable. For the record, you ain't trying to grow, then it's done for you. For the record, lab on me going all the way. For the record, ain't trying to link, no time to waste. For the record.